নমস্কাৰ, মই উমেশৰ। আপোনালোকে চাই আছে উমেশৰ ব্লগছৰ অন্য এটা ভিডিঅ'। যিহেতু আজি ঈদ, গতিকে বেংক বন্ধ হয়। এনে ৰুমত শুই থকাতকৈ ভাবিলোঁ আজি মাধৱদেৱ কলাক্ষেত্ৰখনে চাই আহোঁ এপাক। দুই এষাৰ জানিবও পাৰিম, লগতে আপোনালোকৰ আগত ভিডিঅ'টোও দেখুৱাব পাৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, বহুতেই ভাল লাগিব ভিডিঅ'টি। মই যি দেখিছিলোঁ, কি কৰিছিলোঁ, তাকে আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাম। বাইকখন পাৰ্কিঙতে ৰাখিলোঁ। টিকেট ঘৰটো আছে, কিন্তু বৰ্তমান টিকেট চালু কৰা নাই। আমি গেটেদি সোমাই গ'লোঁ, মই আৰু মোৰ লগৰজন। ইয়াত আহি মোৰ বহুতেই ভাল লাগিছে, মনটো কিবা আধ্যাত্মিকতা ভাৱ আহিছে, বহুত ভাল লাগিছে। আপোনালোকক মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। যদি কোনোবা আহিম বুলি ভাবিছে তেতিয়াহ'লে আহিব পাৰিব। নাৰায়ণপুৰৰ পৰা হাৰমতি যোৱা ৰোডত, নাৰায়ণপুৰ বেছি দূৰ নহয়, আধা কিলোমিটাৰ মানেও নহয়, অকণমান ওচৰতে। আপোনালোকে আহিব পাৰিব, চাব পাৰিব, বহুত ভাল লাগিব। মানুহ কিন্তু বহুতেই আহিছে, ফটো উঠাইছে, ৰিলচ বনাইছে, খেলিব আহিছে। সন্ধিয়া সময়, আবেলি সময় যিহেতু, ইয়াতে আপোনাৰ সৰু ল'ৰা ছোৱালীবিলাকো আহিছে, খেলিব আহিছে, ফেমিলিৰ লগত আহিছে, মোৰ লগৰবিলাকো আহিছে, আৰু বহুতেই ভাল লাগিছে। সন্ধিয়া সময়ত আপোনালোকে চাই আছে, যিবিলাক ইয়াতে কৰ্মচাৰী আছে তেখেতলোকেও বহুত ভাল ধৰণে নিজৰ কৰ্তব্য দায়িত্ব পালন কৰি আছে। জানিব পৰা মতে 1636 চনত শ্ৰী বদলাপদ্ম আতাই স্থাপন কৰা শ্ৰী বদলাপদ্ম সত্ৰ মাধৱদেৱ কলাক্ষেত্ৰৰ বাবে 42 বিঘা মাটি দান দিছিল। এই বদলাপদ্ম আতা সত্ৰখন সাংস্কৃতিক ক্ষেত্ৰলৈ ৰূপান্তৰ কৰি মাধৱদেৱ কলাক্ষেত্ৰ নাম দিয়া হৈছে। এই যে আপোনালোকে যে চাই আছে, এই দৃশ্যটো, এই ভিডিঅ' ক্লিপটো প্ৰেক্ষাগৃহৰ ওপৰৰ পৰা কৰা হৈছিলে। ভিডিঅ'টো খুবেই ভাল লাগিছে। এইটো হৈছে মাধৱদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহটো, আপোনালোকে চাওক। এই যে আপোনালোকে দেখিছে, এই বিল্ডিংটো শিল্পকলা কেন্দ্ৰ হয়। এইটো কলাক্ষেত্ৰটোৰ অতিথিশালা হয়। কলাক্ষেত্ৰখন ইমানেই ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে, যি স্থানত যি থাকিব লাগে চব আপোনালোকে
ইয়াত ধুনীয়াকৈ আপোনাৰ নিৰ্মাণ কৰি থকা হৈছে। এই আপোনালোকে যে দেখিছে এয়া এটা আপোনাৰ নামঘৰ হয়, এইটো মূল নামঘৰটো হয়। এয়া মূল নামঘৰটোৰ প্ৰৱেশদ্বাৰ, এইটো মূল নামঘৰটো হয়। এইটো ভিডিঅ' শ্বুট কৰি আছে, হয়তো শ্বৰ্ট বনাইছে চাগে, মই ভালকৈ নাজানো। কলাক্ষেত্ৰখনলৈ আবেলি সময়ত বহুত মানুহ আহে আৰু ইয়াতে চেলফি উঠিব, ফটো মৰাই ফটো উঠিব, আপোনাৰ শ্বৰ্ট ভিডিঅ' বনায়, শ্বৰ্ট বনাব, ৰীল বনাব ইমান। বৰ্তমান নিৰ্মাণ হৈ আছে, যেতিয়া সম্পূৰ্ণ হ'ব আৰু ভাল লাগিব। নাৰায়ণপুৰবাসীৰ কাৰণে এয়া এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব। আশা ৰাখিল সোনকালে সম্পূৰ্ণ হওক। সম্পূৰ্ণটো হ'লেই, কিন্তু মিউজিয়ামবিলাকত বস্তু সোমাবলৈ বাকী আছে। আৰু আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকে চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব, ভাল লাগিলে শ্বেয়াৰ কৰিব। ৱালবিলাকত ইমান ধুনীয়াকৈ অংকন কৰা আছে। এয়া আছিলে মিউজিয়ামটো। ধুনীয়াকৈ মূৰ্তি বনোৱা আছে। ৰাতি কিন্তু বেছি ভাল লাগিছে, গোটেই লাইটবিলাক জ্বলি থাকে। ৰাতিৰ দৃশ্য এয়া। পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।